জোনাকি বন। ঐ মোক নাপাহৰিবি কিন্তু জানো ঈশ্বৰ তুমি এইখিনিতে বুলি ৰাহু মুখা পাপৰি হ'ল তই এতিয়াহে মনত পৰিলে অমৃতকণৰ কথা তালৈকে শুনিছো কিন্তু দেই ঐ মোৰ ভাগটো থবি আকৌ চেচে হ'ল নহয় পিতা আহাবাৰ খাবি দে পালেহি হ'ব লাগে বিবেক ছাৰ কি হ'ল বিবেক মন চন বেয়া নেকি আমি আজিও তোক কিবা বাদ দেও এইবিলাক মোৰ কথা আৰু তোতে এইবিলাক নাখালে নহয় নেকি তুমি কি বুজিবা আমাৰ জান হয় জান সোৱাদ এখন ল'বি নেকি তোক দেখিলে মনে মনে মোৰ বহুত হিংসা হয় অ' চাচোন তোৰ নিজৰ নিজৰ ঘৰ বুলিবলৈও আছে মোৰতো একোৱেই নাই মই বহুত দুৰ্ভগীয়া কষ্ট দুখ কাৰ জীৱনত নাই অ' মোৰলৈকে চাচোন MA পাছ কৰা আজি 2 বছৰেই হ'ল কিন্তু কি কৰিছোঁ খাইছোঁ বহিছোঁ বাছ মোক দেউতাই দমৰাহাল বেচি পেলাই গুৱাহাটীত পঢ়ালে ল'ৰা মাষ্টৰ হ'ব এই গাঁৱৰ এলপিখনত পালোঁ হ'লে নহয় কিন্তু এই ধৰণী বোলাৰ ভনীয়েকে BA পাছ নকৰোঁতে পালে ধন বুজিছ ধন আৰে মণিৰামে মেইন বুজিছ মোলৈকে চাচোন ভনীজনী বিয়া দিবলৈ সময় হয় আৰু যিখিনি মাটি আছিল সেইখিনি বেমাৰ বাটোতেই গ'ল তাকে ভাবোঁ কি কৰিম কি হ'ব আমাৰতো এই জীৱন গাহৰি খোৱা দি খাইছোঁ পেট পেলাই শুইছোঁ ধেই এয়ানো আমাৰ জীৱন নে গাহৰিয়েতো পোৱালিও দিয়ে আমাৰতো সেই বুলিবলৈও নাই আমি পঢ়া শুনাত চবেই ভাল কিন্তু আমি বেকাৰ অথচ আমাৰ লগৰ কণ্টিক চাচোন তাৰ কি নাই চালা মেট্ৰিক ফেইল তাত আজি কি নাই ঘৰ সেই স্কুটি এখন ব্ৰইলাৰ ফাৰ্ম বাগান কত কি আছে তাৰ সিদিনা পাওঁতে কৈছে চাকৰি নকৰোঁ মাহত 60 মান আহিয়ে আছে চালা এয়াহে জিন্দগী এছ কৰো তেনেকুৱা নহয়ও সি খাটি খাব পাৰিছে বাপেকৰ মাটি আছিল সি মাত্ৰ টকা বনাইছে আমাৰনো চবৰে ভেটিকনৰ বাহিৰে ঘৰত আছেনো কি এইবোৰ বাদ দেও সদায় এইবোৰে আলোচনা আমি কালিও জিৰো আজিও জিৰো কি ঘটিডাল হৈছে আমাৰ এইবোৰ কথাই বুকুখন চেঙাই যায় বল ঘৰলৈ যাম আৰু বহিবলৈ মন নাই আৰু বিবেক আমাৰ তালৈকে ব'ল পাৰ মাংস অলপমান বনাওঁ নালাগে দে নিৰি পাৰটো মোৰ কাৰণে মাৰিবলৈ দিনবোৰতো এনেকেই গৈ আছে ভাতৰ তিতাতকৈ মাতৰ তিতাহে বৰ কষ্ট বল আজিলে উঠো আৰু দে ভালকে যাব ব'লা
বাপৰে তুমি ইমান দেৰি কৰিলা মইতো ভাবিছিলো তুমি নাহিবা বুলিয়ে তোমাৰ জেতুকা বিচাৰোতে এপৰ লাগিল আইদেউ লোৱা তুমিহে জানিবা কি কৰা মাহঁতক জেতুকাৰ বাহানা দি থৈ আহিছো মাৰ নকচুকীয়া হৈছে নহয় জেতুকা বটি লগাই দিম ঠিক হৈ যাব নহ'লেনো আৰু মোৰ নিচিনা বেকাৰ এটাৰ ওচৰলৈ আহোঁ বুলিলে আহিব দিবনে তোমাৰ সেইবোৰ কথাই মই বেয়া পাওঁ থাকা তুমি অকলে মই যাওঁ আৰে বহাচোন আচলতে মনবোৰ বেয়া হৈ থকাৰ বাবেহে যেতিয়াই তেতিয়াই যি টি হ'ব বাদ দিয়া এতিয়া কিবা ভাবিছানে নাই হ'ব একো যি হয় হ'ব যা চব বাদ দিছো ইমান অধৈৰ্য নহবাচোন চাবা এদিন ভগৱানে চব ভাল কৰি দিব মই যাওঁ বেলি ডুবিবৰে হ'ল আৰু অলপ ৰ'ব নোৱাৰানে চাহকাপ খাই নাহিয়া তইনো এইটো দেহত পাকঘৰটো সোমাই থাকিব কিয় লাগে তই ইমান কাম কৰি আছ এইকণ খাই ল মই কথা এটাহে ভাবিছো কচোন কি ভাবিছ হেমা মালিনী খালি এই ল'ৰাটো ফুচুৰি মই ভাবিছো এই জব কাৰ্ডৰ কামবোৰ মানুহবোৰে যে কৰি আছে ময়ো এবাৰ যা মইতো তোক কৰি খাব পৰা নাই দিনৰ দিনটো পেট পেলাই খাওঁতেই গৈছে কি কৰিব লাগিছিল কি কৰি আছো মোৰ নিচিনা অবল যন্ত্ৰণা নমৰাও হলো তোৰ টেটুত কলকগহে লাগিলো মই যা ওলাই যা এতিয়াই কিহৰ কাৰণে কৈছ মাৰক বৰ কথা মই জানো তোৰ মনৰ কথা নেজানো সেই বুলিয়ে মাৰজনীক যা তা কথা কবিনে যা নালাগে শুনিব মোৰে কপালৰটো বাপেৰটো মোৰটো খালো এতিয়া তও এই কৰিছ মোৰ কাপোৰকেইটা চাৰ্ফত দিয়া আছে কাপোৰ দুযোৰ সোনকালে ধুই দিবাচোন লগতে ভাতৰ পানীকণো পাতি দিবা গোবৰকণ পেলাওঁতেও ইমান সময় লাগে হ'ব দিয়া মই পাচলি কাটিয়ে থৈছো পিতাক চাহ একাপ দি লওঁ নেকি আহা উঠিল হ'বলা ৰাজকুমাৰটো আই দেহি ইমান মৰম ভাগিনীয়েকটো লৈ যোৱা গাখীৰ দি চাহ একাপকে খুৱাই দিয়াগৈ তোমালোকো একাপ বনাও নেকি একদম মনে থাকা যোৱা নিজৰ কামবোৰ কৰাগৈ তাৰ ব্যৱস্থা মই কৰি আছো পুৱাই তাক একো নকবা দিয়া উঠিলা হ'বলা মহাৰাজ ইমান সোনকালে উঠিলা আৰু অকণ দুখন শুব পাৰিলাহেঁতেন এনেওতো বাহিৰত একো নায়ে বহি খাইছহে মাত্ৰ মামী মইনো কি কৰা নাই উঠা দেৰি হ'ল কি হ'ল কালি ৰাতি পঢ়া দিয়াৰ কাৰণেহে ই দুখন মই মুখে কথা কৈছা চা মোৰে খাবি আকৌ মোকে গালি পাৰিবি বোলে যাৰ নামত শাক খেনো তাক পাতা ভুকুৱাই বাৰীখন বাপে চাফা কৰিব যা কামত ধৰ গ'ল মোৰ মা দেউতাক ধৰি কথা নকব কথা কিন্তু বেয়া হৈ যাব যা বাপেৰে খুৱাই পিন্ধাই ৰখা নাই মাৰক চিনি পোৱা নাই ভাত খোৱা মাজিটো আজিকালি আগৰ নিচিনাকে লগ ধৰিবলৈ নহা হলা কথাবোৰ ভালকে নপতা হলা কিবা মন চন বেয়া নেকি নহয় বেয়া আজিকালি অলপ ব্যস্ত পঞ্চায়তৰ ছাৰ এজনৰ লগত গাঁৱৰ ঘৰবোৰত পানী চাৰ্ভে এটা কৰিব লাগে শুনিছো আৰু ভালদৰে মনো কৰিছো তাৰ লগত অলপ হলি গলিবোৰ বেছি হৈছে নেকি
দুইটা মানুহৰ চকুত পৰিছা কিন্তু দুইটা মানে তুমি কি ক'ব বিচাৰিছা মই তোমাৰ পৰা আশা কৰা নাছিলো থাকা মই আহো শুনাচোন মই কথাটোহে কৈছো ইমান খং কিয় তোমাক হেৰুৱা ভয় লাগি থাকে কাৰণেহে বছ হ'ব দিয়া এতিয়া ভুলাব নালাগে মই ভবাই নাছিলো তুমি মোক বেলেগৰ দৰে সন্দেহ কৰিবা বুলি মই বহুত ভাল পাওঁ তোমাক সেয়েহে তোমাক হেৰুৱা ভয় লাগি থাকে বাবে কথাষাৰ কৈছিলো হ'ব দিয়া মাথো সময়বোৰ নষ্ট নকৰি কিবা এটা বিচাৰা সেইকেইটাৰ লগত লাগি থাকিলে অধপতনে যাবা কৈ থলো সিহঁতবোৰক এদিন তুমি বুজিবা তুমি ভবাৰে সিহঁত নহয় অ'কে বাই মই যাওঁ ছাৰৰ ফোন আহিছে হয় ছাৰ হ'ব দিয়ক গৈ আছো হ'ব আপুনি দিয়ক ফ্ৰকটোকে পিন্ধি যাম মমি শুনাচোন কোৱা মোৰ দেৰি হৈছে মোৰ বাবে তুমি তোমাৰ নিজৰ ভাগ্যখন বেয়া কৰিব নালাগে মই তোমাৰ যোগ্য নহয় তুমি আজিৰ পৰা মুক্ত তোমাৰ যি ইচ্ছা তাকেই কৰা মই আৰু একো নকওঁ থেংক ইউ মই হয়তো সেইটোৱে বিচাৰিছিলো সুখী হয়ে ৰোৱা মই অবিহনে এয়া মোৰে শুভ কামনা লাহে লাহে আঁতৰাই আনি ললো মই মুখ জানি যোৱা নাই ইয়াৰ বাটটো লে ঐ ওলা ওলা নাই এটা বাট বোল নাই খালি এগাল এগাল খাব আৰু ভিতৰত শুই থাকিব বাপেৰক চিনি পোৱা নাই আজি তহঁতক এই পুৱাই পুৱাই গেলাগাল খাই তোৰ চিঞৰ বাখৰ কৰি থাকিবলৈ হৈ গ'ল আৰু বাপেৰৰ কথা ক'বলৈ আহিছ মাত মৰ্যাদা চব বেছি খালে বাপেৰক চিনি পোৱা নাই চোৱাৰ মই বনাই সিজা খোৱাৰ কাৰণে তই ইমান দিন জীয়াই আছ আইজনী মূৰটোতো খালি খালিয়ে আৰু এতিয়া মোৰ মূৰটোও খা সেই খোপা খাই খাই এদিন সেই সিপুৰি পাবিগে তই চালে মুখে মুখে কথা ক'বলৈ আহিছে এই জানি যোৱা মৰিম তোৰ টকা মই খোৱা নাই মোৰ ইনকাম মোৰ টকাৰে খাইছো বেছি কথা নকবি কৈ দিলো বেছি কথা নকবি দেউতা আপোনাৰ ফটোখন কিন্তু বৰ খুৱাইছে আপুনিয়ে ভূত পাব কৈ থলো কিন্তু মই নিজৰ বুলি ধৰণী বেছ তোৰ কথাকেইটা শুনি বৰ ভাল লাগিল কথা এটা শুন দেউতা আপোনাৰ নিমখ খাইছো যি কয় তাকেই শুনিম কৈ থলো নিজৰ বুলি তেন্তে গাঁৱৰ ল'ৰাবিলাক ভোট পূজা পোষ্টাৰ মৰা কামবোৰৰ কথা কবি দেউতা মই আজিয়ে ব্যৱস্থাটো কৰি আছো অলপ টকা পইচা পোৱা হয় যা আইৰৰ পৰা লৈ লবি যি লাগে তেনেহলে মই যাওঁৱে আৰু গধুৰ কামৰ কাৰণে গধুৰ মানুহো বিচাৰিব লাগিব নহয় আৰু গধুৰকে কিবা এটা হোৱাহেঁতেন ভালেই হ'লহেঁতেন যা খবৰবোৰ দি থাকিবি তেন্তে হলে মই উঠোৱে আৰু দেউতা হ'ব যা अबे पलटन तो नहीं आते कहाँ कर रहे हो बे আমি ইয়াতে অ'ত ত'ত অনাই বনাই তোৰ কচোন খবৰ আজিকালি নেদেখাই তোৰ চলা টাইম পাছ কৰিবলৈ টাইম নাই বে দেখিছো পঞ্চপন্ন ইয়াতে বহিয়ে আছ সোমাই গলো আৰু পিছে টাইমবোৰ কি কৰি পাছ কৰি আছ তেন্তে পইচা গন্তি কৰি আকৌ নাই আৰু গোটাইছো দে লাপতে অলপ হওক দে তোৰ কথা ওলাই আমাৰ মাজত আমিতো গাঁৱৰ ভগাইখনত একেলগে পৰিছিলোঁ কিন্তু তোক চেৰ পেলাই আমি বিয়াৰ পৰা আমি পালোঁ কিন্তু জীৱনৰ গাড়ীখনত আমি ব্ৰেক মাৰি ৰৈ গ'লোঁ আৰু মেট্ৰিক ফেইল কৰাৰ পাছতো তই উৰাজাহাজত উঠি বিদেশৰ পৰা আহিলি কি যে ক তহঁতে আচলতে কি জান
কষ্ট কৰিলে চব পাবি কিন্তু এই জ্ঞানটো হেভি বস্তু বে অত কাম কৰি আছো যদিও কিবা পঢ়া শুনা কাম থাকিলে পিয়াটোৱেহে চাই ৱা তোৰ পিয়েও আছে আৰে ৰাখিছো আৰু তোৰ দেউতাই ঘটি থৈ গৈছে তই তাকে কষ্ট কৰি বহাইছ আমাৰতো সেই বুলিবলৈও নাই আৰে তহঁতৰ বাপেৰহঁতৰহে নাই গাঁৱৰ যে বৰুৱানী খুৰী তেওঁতো মাটি আছে বহুত মাটি বাৰী আছে একবাৰ সুধি চাবিচোন খেতি বাতি কৰাৰ কথা দিয়ে কিজানি সেই যে অকলশৰীয়া মানুহজনী মাতবোল কৰোঁ তেওঁ বৰ ভাল মানুহ এবাৰ সুধি চাব পাৰোঁ তেনেকুৱা হ'লেচোন মোজাৰোৱাকে সুধি চাব পাৰি তোৰ সিহঁতৰ কথা শুনা সেইটোক সুধিবি সি কি ক'ব জান মোৰ জনা আছে তাৰ এই চামচা এটা আছে না মহা মক্কেল ৰে সি দিব তহঁতক মাটি কিন্তু দাম কিমান ক'ব জান 10 গুণ বেছি বাদ দে ব'ল বৰুৱানী খুৰী ওচৰৰ পৰাই আহোঁগৈ আৰু হয় তই ঠিকেই কৈছ হ'ব দে তহঁত যা মোৰ কাম এটা আছে পঞ্চপাণ্ডৱে মহাভাৰতে জিকিছিল তহঁতে খেতিহে কৰিবি ট্ৰেক্টৰখন মই দিম যা মাকা ঐ যা যা তই আমাৰ কলীয়া কৃষ্ণটো হবি কমাই এইবিলাক কি হয় আৰু মইনা ভাই মইনা ভাই আহা ভুৱানী খুৰী ঘৰত আছেনে আছে 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 আহা ভূপা ভিতৰতে আছে বোলো আহা আমি গাঁৱৰ ল'ৰাকেইটাই সহায় অকণ বিচাৰিলোঁ তাকে আপুনি এতিয়া কি কৰিব কোৱাচোন কি কথা মোৰ পক্ষে যদি কিবা সম্ভৱ হয় ক'বলগীয়া কথা কম আৰু খুৰী আমি গোটেইকেইটাই BA পাছ কৰিলো চাকৰি আশাত বহু ঘূৰিলো কিন্তু আমি নাপাওঁ এতিয়াতো আমাৰ দেউতাহঁতৰ টকা পইচাও নাই সেইকাৰণে আমি ব্যৱসায়ৰ কাৰণেও মুখ কৰিব নোৱাৰা হৈছো এতিয়া বনাই বনাই ঘূৰি সময়বোৰ কটাই দিছো খুৰী এইবোৰ থওঁ আচল কথালৈ আহোঁ আমি ভাবিছোঁ খেতিতে মনটো থওঁ কিন্তু মাটি বুলিবলৈ আমাৰ একেবাৰে নাই সেয়েহে আপোনাৰ চনে পৰি থকা 20 বিঘা মাটি যদি আমাক দিয়ে তাতে আমি কিবা অলপ কৰিব পাৰোঁ বৰ ভাল কথা কত লৰাই খেতি বাতি কৰি স্বাৱলম্বী হৈছে তোমালোকেও তেনেকে পৰি থকা মাটিখিনি খেতি বাতি কৰি স্বাৱলম্বী হোৱা তাত মোৰ ক'বলৈ একো নাই ধন্যবাদ খুৰী তেনেহ'লে আমি উঠো আৰু বাৰু কিবা সহায় লাগিলে ক'বা মই সহায় কৰি দিম দেউতা বেয়া নাপালে কওঁ কথা এষাৰ নিজৰ বুলি কচোন কি কথা ক দেউতা গাঁৱৰ ল'ৰাবোৰে কাম কৰি আছে আপুনি খবৰ নাই লোৱা চাগৈ মই কিন্তু খবৰ লৈছোঁ নিজৰ বুলি কোনকেইটা ৰজা ল'ৰা আছে খেতি কৰিবলৈ যে মোক মাটি বিচৰা নাই এই বৰুৱানী বোলা মানুহজনীৰ পৰাই লৈছে মাটিখিনি চনে পৰা মাটিখিনি পৰিমাণ ভাল হ'ব যেন লাগিছে নিজৰ বুলি কি মোৰ অনুমতি নোলোৱাকৈ সিহঁতে মোৰ ঠাইত খেতি কৰিব ময়ো চাই ল'ম কেনেকৈ খেতি কৰে দেউতা কিবা কৰিবলগীয়া থাকিলে ক'ব নিজৰ বুলি মই কৰিম নিজৰ বুলি পিছে নৰাধম কিমানখিনি পালেগৈ বা সিহঁত খবৰ ৰাখিছনে নাই দেউতা এই বেংকৰ পৰা নে ফেংকৰ পৰা লোন লৈ মাটিখিনিত পাইপ বহালে নিজৰ বুলি হ'ব ধৰণী সিহঁতক কৰিবলৈ দে সিহঁতৰ কষ্টৰ ফল যেতিয়া ফোন ধৰিব খাৰ কৰিয়ে ভাল লাগিব দেউতা পাৰিলে ভালেই হ'ব সিহঁতৰ মুখবোৰ চাই বৰ ভাল লাগিব নিজৰ বুলিয়ে যদি নোৱাৰো মোৰ নাম ৰত্ন মজাদাৰ নহয়
আঁচু সূতাৰে এপাহি ফুল দুয়ো হাতৰে জোনাকী বোল আঁচু সূতাৰে এপাহি ফুল দুয়ো হাতৰে জোনাকী বোল বুকুত খুৱাই গধূলি গোপাল দুয়োফালে আবেগ জীপাল বিবৰি তোমাৰ ৰুমাল আঁচু সূতাৰে যাদৱ লগতে দেখোন কণ্টি তোৰ খবৰ খালি ভালনে নিজৰ বুলি মজাদাৰ দেউতা লগত দেখোন ধৰণী আমাৰ ভালে কণ্টি তোমাৰ একা কেনে খবৰ নিজৰ বুলি আছো আৰু ডিঙিটোতে মূৰটো লগাই তুমি পিছে কাৰ গান চোৱা হৈ আছা ধৰণী মোৰ সোঁহাত কণ্টি কথা ভালদৰে কবি দেউতা কি ধেমালিহে কৈছে নিজৰ বুলি দেউতা কিবা ক'বলগীয়া আছে যদি কওক আমাৰ দেৰি হৈছে এফালে যাবলগীয়াও আছে খেতি বাতি কৰিছ কৰ মোৰো কাম অলপ কৰি দিব লাগিছিলে আহি থকা ইলেকশ্যনত মই কাউন্সিলাৰ উঠিছো জানোৱে নহয় কিমান কামৰ প্ৰেছাৰ পোষ্টাৰ চোষ্টাৰ লগোৱা অকণ কামবিলাক কৰি দিবি তহঁতি তাতে হাব এটা আমাক দিম বুলি ভাবিছে চাগে মাক কচাম গৈছে এইবিলাক প্ৰচাৰ চচাৰ কাম আমি কৰিব নোৱাৰো কিন্তু জাঙুৰ খাই নাহিবিচোন কণ্টি দেউতাই দিব নহয় কিবা এটা নিজৰ বুলিয়ে কণ্টি ৰচোন বৰদেউতা তাৰ কথাবিলাক ধৰি নাথাকিব আমাৰ মাহ সৰিয়হখিনিও চপাব হ'ল 2 দিনতে পুখুৰীটোও মাৰিব হ'ল আমাৰ হাতত একে সময় নাই আপুনি বেয়া নাপাব কণ্টি বল আমি যাওঁ তহঁতি ভাল কাম নকৰিলি খেতি চপাবি ময়ো চাই ল'ম তহঁতৰ দম ভালে তলে তলে কুকুৰে গলে লেকো জপিয়াই নিজৰ বুলি সিহঁতক এতিয়া কি কলি লগাই থক কলো মই কথাটো নিজৰ বুলিয়ে বুজিছহঁত এইবাৰ খেতি চপাই আঙুলি টপে পিন্ধাই থওঁ নেকি তাইক বাহ মজা হ'ব ন আমিও মজা এটা কৰিবলৈ পাম আৰু হ'ব দে মই চুনচেৰাকণকে দিব পাৰিম ময়ো বিচাৰোঁ কামটো কৰিয়ে থ মোৰ ফালেতো আধ্যায় পৰিল এই বাদ দে আৰু ইয়াৰ ফালৰ পৰা এজনী আঙুঠি পিন্ধোৱাতে চাই ল'বি আৰু চব শেষ চব শেষ আমি ডুবি গলো কি হৈছে ভালকে কৈছোন ভালকে বহি লচোন বহিবলৈ নাই আমাৰ শুকান মাহ সৰিয়হ চব শেষ জ্বলাই চাহ খাই হলৈ চাহি হয় কি আমি শেষ বল এইবোৰৰ আচল কালপিতটো বিচাৰি উলিয়াব লাগিব মই ব্যৱস্থা ল'ম ইয়াৰ বল যি হ'ব লগা আছিল হৈ গ'ল সকলো ভগৱানকে দিয়া ভাবিতো একো লাভ নাই খুৰী এতিয়া মাটিৰ বিনিময়ত আপোনাক দিবলৈ আমাৰ একোৱে সামৰ্থ্য নাই সুতৰ পৰা লোৱা লোনৰ কিস্তি চটাও থাকিল নহ'লে খুৰী এই জমা টকা কেইটাকে লওঁ মোক একো বিনিময় দিব নালাগে আকৌ কিস্তিকেইটা মই মাৰি দিম নাই খুৰী আপুনি আমাক কৃতজ্ঞ নকৰিব আপোনাৰ ঋণবোৰ আমি কেনেকৈ পৰিশোধ কৰিম আমি কষ্ট কৰিম এই কবি খেতি আৰু পুখুৰীৰ মাছ বেছি হ'লেও আমি গোটৰ ধাৰখিনি মাৰিম খুৰী আমি এতিয়া উঠো আমাৰ আৰু এটা জৰুৰী কাম আছে যোৱা মন প্ৰীতি কামত লগাগৈ তোমালোকক ভগৱানে আশীৰ্বাদ দিব ঐ পৰা বেগডাল কিয় এয়া তোক নিজৰ বুলিহে কৈছোঁ টকা অলপ যোগাৰ কৰিছোঁ আজিকালি মানুহৰ চকু পৰে নহয়
সেয়েহে ভাবিছো এই আমজোপাৰ তলতে লুকুৱাই থৈ আহোগৈ নেকি। ঐ পইচা পালেই ক কিন্তু ভালকে ৰাখিবি দেই নিজৰ বুলিহে কৈছো কিন্তু চকু বহুত মাছ বেছি পোৱা পইচা যেন সেইখিনি বল বল পুতি থৈ আহোগৈ নিজৰ বুলি। দেউতা ভাল খবৰ এটা আনিছো নিজৰ বুলিয়ে। কচোন ক কি ভাল খবৰ আনিলি ৰাতিকে মোটা টকা এটা উলিয়াব লাগিব নিজৰ বুলি। তই কি কৈছ মই হলে একোকে বুজা নাই। কমটিহঁতে আমৰ তলত পইচা লুকুৱাই থৈছে তাকে উলিয়াব পৰাহেঁতেন নিজৰ বুলিয়ে আপোনাৰো ইলেকশ্যনতে কাম হ'লহেঁতেনে। ধৰণী বৰ ভাল খবৰ কলি ৰাতিয়ে কামটো কৰিম আৰু এটা তই লগত লৈ লবি। হয় দেউতা। খান পটাপট অলপ পিছতে ওলাব টকা খান পটাপট খান। অ দেউতা আৰু নোৱাৰো একেবাৰে নোৱাৰিছোৱে দেখোন। ই অকমান খানিলেই ওলাব আকৌ কি নোৱাৰিছো আৰু অকমান খানচোন। নাই নাই নিজৰ বুলি আমি মোবাইলৰ ৰেকৰ্ড কৰি থৈছো অকমান পিছত বিয়পি যাব তেতিয়া চাম ক'ৰ ইলেকশ্যন কলৈ যায়। এতিয়া আপোনাৰ এনেও ইলেকশ্যন খেলা নহ'ব। বোপা এইবিলাক কাটি দিয়াচোন কাটি দিয়া কেমেৰাৰ পৰা এইবিলাক উলিয়াই দিয়াচোন মই কৰা নাই নহয় এই ধৰণীটোহে কৈছে। নাই 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 মই এইবিলাক কৰা নাই। এই দেউতাইহে নিজৰ মাহ সৰিয়হ সকলোবোৰ জ্বলালে। আমাৰ খেতি অৱস্থা এয়াই কৰিলে আপোনাৰ অলপনো বেয়া নালাগিলে নে? ইমান দিন ধৰি দুখ কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই ইমান কষ্টৰে এই খেতিডৰা উঠালো আপুনি ছাৰখাৰ কৰি পেলালে। আপোনাৰ অলপো বেয়া নালাগিল নে? গাঁৱৰ ল'ৰাকেইটাই কিবা এটা কৰিছিল আপোনালোকে সহায়হে কৰিব লাগিছিল আৰু সৰ্বনাশে কৰিলে আপুনি। যি হ'ল হ'ল আৰু দে যি ভুল হ'ল হ'ল আৰু নিজৰ বুলি এইবিলাক ফোনৰ পৰা কাটি পেলাচোন ক্ষমা কৰিবি আৰু দে যি হ'ল হ'ল আৰু। মোৰ ভুল হ'ল এইবিলাক কৰিব নালাগিছিল। বংশৰ পৰিয়ালৰ কথা ভাবি মোক চেৰাই যোৱা দেখি মই এইবিলাক কৰিলো। মোক আৰু তহঁতে কি কৰ কৰিবি আৰু মাফ কৰি দিবি আৰু। মোৰ এতিয়া অনুশোচনা হৈছে কি লাগে তহঁতে তাকো ক। মোৰ অনুভৱ হৈছে তহঁতে কি লাগে ক। এইবোৰ ভেকু ভাওনা নহ'ব। বেংকৰ লোনৰ পইচা আপুনিয়ে মাৰিব লাগিব আৰু নষ্ট কৰা পইচা আপুনিয়ে ভৰিব লাগিব নহ'লে থানাত পঠিয়াই পুৰপুৰীয়া কৰাই পেলাম একদম। দেউতাই যি দিম বুলি কৈছে দিব দে এইবোৰ একো নকৰিবি বুঢ়া মানুহ বুলি। ল'ৰাহঁত তোমালোকৰ চৰ্ত মই মানিলো আৰু দুনাই এনেকুৱা কাম নকৰো। তোমালোকৰ কথা মই মানিলো। তিনি খাই কৈছো মই। হ'ব দিয়ক বৰদেউতা এবাৰৰ কাৰণে আপোনাক এৰি দিলো। গাঁৱৰ জ্যেষ্ঠ বুলি সন্মান কৰো আপুনি সন্মানবোৰ অলপ ৰাখিবচোন। যাওক এতিয়া ইয়াৰ পৰা। ধৰণী ব'লক দেউতা। বৌ এতিয়া যাওঁগৈ পুৱাৰ বেলি ওলাবই হ'ল আৰু। বেলিৰ পোহৰে দূৰ কৰক এই হেঙাৰবোৰ আঁতৰাই নিয়ক আন্ধাৰ ৰাতিবোৰ। নতুন বেলিয়ে নতুন দিনৰ আৰম্ভণি কৰক আমিও জীৱনবোৰ নতুনকৈ সজাম। এইবাৰ আকৌ আগুৱাম উদ্যমেৰে সাহসবোৰ বুকুত লৈ। নালাগে আমাক আমোলা বিষয়া চৰকাৰী চাকৰি। আমি গাঁৱৰ ল'ৰা আৰু এই গাঁৱৰ মাটিতে আমি জীৱন যুঁজৰ গান গাই আকৌ আগুৱাই হিয়াকে উজালি জনালো প্ৰণতি ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী উপজা গাঁওখনি মোৰে ও গাঁওখনি উপজা গাঁওখনি মোৰে ও গাঁওখনি
খনি